Hello everyone, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে আকৌবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আপোনালোকে গম পাব আমাৰ অসমৰ জনপ্ৰিয় নৃত্যশিল্পী সুমিবৰাৰ বিষয়ে। মানে সুমিবৰাৰ বায়োগ্ৰাফিৰ ওপৰত আজি ভিডিঅ'টো বনোৱা হৈছে। গতিকে আহক আমি অকণো পলম নকৰি ভিডিঅ'টো চাওঁ আহক। সুমিবৰাৰ প্ৰকৃত নামটো হৈছে সুমিবৰা। তেখেতৰ নিকনেম হৈছে ইমন, মন, মুনু আৰু তেখেতৰ প্ৰফেশ্যন হৈছে এক্ট্ৰেছ, ডেন্সাৰ, মেকআপ আৰ্টিষ্ট এণ্ড ডেন্স টিচাৰো তেওঁ কৰে। আৰু তেখেতৰ জন্মস্থান হৈছে ডিব্ৰুগড় বাণীপুৰত হয় আৰু জন্মৰ তাৰিখটো হৈছে 9 আগষ্ট 1993। সুমিবৰাৰ দেউতাকৰ নামটো হৈছে ফুল বৰা, মাকৰ নামটো ৰাধা বৰা আৰু তেওঁৰ ককায়েকৰ নামটো হৈছে ৰাজীৱ বৰা। আৰু সুমিবৰাৰ এটা বৰ মৰম লগা কুকুৰ আছে যাৰ নামটো হৈছে ডালচি। আমি ফটোত দেখিয়ে থাকোঁ ডালচিৰ সৈতে। আৰু যদি আমি সুমিবৰাৰ শৈক্ষিক জীৱনলৈ মন কৰোঁ, আৰু তেখেতে স্কুল পাছ কৰিছিলে লিটল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, কলেজৰ জীৱন আৰম্ভণি কৰিছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিত আৰু গ্ৰেজুৱেশ্যন তেওঁ ডেন্সত কমপ্লিট কৰিলে আৰু মাষ্টাৰ ডিগ্ৰী তেওঁ কমপ্লিট কৰিছিলে সত্ৰীয়া ডেন্সত। এইখিনি আছিল শৈক্ষিক জীৱন। আৰু আমি সকলোৱে গম পাওঁ যে আমাৰ অতিকৈ জনপ্ৰিয় নৃত্যশিল্পী সুমিবৰা বৰ্তমান ৰিলেশ্যনশ্বিপত আছে আৰু তেখেতৰ নাম যদি আপোনালোকে গম পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাওকচোন বাৰু তেখেতৰ প্ৰেমিকৰ নাম। আৰু আজি আছিলে এইটো ভিডিঅ' এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো নতুন হৈছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে টিল দেন টাটা, বাই বাই।